নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত জানিম যে এই ৰূপী বা ডিজিটেল কাৰেন্সি কি আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰিম। সো বলক ভিডিঅ'টো আৰম্ভ কৰক। আমি যে এই কাগজৰ নোটবিলাক ব্যৱহাৰ কৰি আছো, এইবিলাক নোট বনাওঁতে আৰু আমাৰ হাতত আহোঁতে RBI অথবা ভাৰত চৰকাৰৰ কিমান টকা খৰচ হয় আপোনালোকে জানেনে? এই নোটবিলাক যে বনোৱা হয় কটন পেপাৰৰে বনোৱা হয় আৰু এটা 100 টকীয়া নোট বনাওঁতে 1 টকা 51 পইচা, এটা 500 টকীয়া নোট বনাওঁতে 2 টকা 57 পইচা আৰু এটা 2000 টকীয়া নোট বনাওঁতে 4 টকা 18 পইচা ভাৰত চৰকাৰে খৰচ কৰে। আৰু নোটবিলাক বনোৱাৰ পিছত ৰিজাৰ্ভ বেংকে টকা খৰচ কৰি ফুল সিকিউৰিটিৰ মাধ্যমেৰে বেলেগ বেলেগ বেংকলৈ পঠিয়ায়, যেনে ষ্টেট বেংক, ICICI বেংক ইত্যাদি। তেতিয়াহে কাগজৰ টকাবিলাক আমাৰ হাতত আহি পায় আৰু এই কাগজৰ নোটবিলাকৰ ভ্যালিডিটি সীমিত হৈ থাকে। নোটবিলাক যেতিয়া ছিঙি ফালি যায় তেতিয়া ৰিজাৰ্ভ বেংকলৈ ৰিটাৰ্ণ পঠিওৱা হয় আৰু ৰিজাৰ্ভ বেংকে আকৌ নতুন টকা প্ৰিন্ট কৰিব লগা হয়। তেন্তে আপুনিয়ে ভাবক কাগজৰ নোটবিলাকৰ বাবে ৰিজাৰ্ভ বেংকে কিমান টকা খৰচ কৰিব লগা হয়। সো সেই কাৰণে ৰিজাৰ্ভ বেংকে এই ৰূপী লৈ আহিছে, মানে সফ্টৱেৰ বেসড কাৰেন্সি। ইয়াত ভাৰত চৰকাৰক বাৰে বাৰে নোট বনোৱাৰ প্ৰয়োজন নহব, কাৰণ ইয়াত এটা এপৰ ভিতৰত টকাৰ নোট থাকিব। সো ইয়াত নোটবিলাক ছিঙি ফালি যোৱাটো অসম্ভৱ। ইয়াৰ আৰু এটা এডভান্টেজ হ'ল যে ইয়াত কোনেও ডুপ্লিকেট টকা বনাব নোৱাৰিব। ইয়াত এবাৰ টকাৰ নোট ডিজাইন কৰাৰ পিছত সেই নোটটো লাইফ টাইম ব্যৱহাৰ হৈ থাকিব। সো এতিয়া বিষয়টো হ'ল কেনেদৰে ই ৰূপী লেনদেন কৰিম। চাওক, প্ৰায় প্ৰতিটো বেংকে RBIৰ নিৰ্দেশ মৰ্মে ডিজিটেল ৰূপী এপ লঞ্চ কৰিছে আৰু RBIয়ে টকাৰ ডিজিটেল নোট ডিজাইন কৰি এই এপবিলাকত দি আছে। এতিয়া এই এপত আমাক এটা ৱালেট এক্টিভ কৰিব লাগিব আৰু ৱালেটটো এক্টিভ কৰাৰ পিছত যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপুনি ডাইৰেক্ট আপোনাৰ বেংক বেলেঞ্চটো ই ৰূপীলৈ কনভাৰ্ট কৰিব পাৰিব আৰু ই ৰূপীক আকৌ বেংক বেলেঞ্চ লৈ কনভাৰ্ট কৰিব পাৰিব। যিসকলৰ বেংক একাউণ্ট নাই সিহঁতেও ই ৰূপী ব্যৱহাৰ কৰিব পাৰিব। মানে আমি আমাৰ পকেটত যি টকা ৰাখো সেই টকাখিনিয়ে ডিজিটেল হৈ গ'ল। ওকে, ধৰি লোৱা আপুনি এজন ব্যক্তিক 110 টকা দিব, তেতিয়া সেই ব্যক্তিজনৰ ই ৰূপী QR কোডটো স্কেন কৰি এখন 100 টকীয়া নোট আৰু এখন 10 টকীয়া নোট বা দুখন 50 টকীয়া নোট আৰু এখন 10 টকীয়া নোট সেন্ড কৰিব লাগিব। ইয়াত প্ৰতিটো নোটৰ বেলেগ বেলেগ শ্ৰেণী থাকিব। 100 টকাৰ শ্ৰেণীত কেৱল 100 টকীয়া নোট থাকিব, 500 টকাৰ ঠাইত কেৱল 500 টকীয়া নোট থাকিব। মানে মানি বেগত যেনেদৰে ৰাখো ঠিক তেনেদৰে। কিন্তু যিসকলৰ বেংক একাউণ্ট নাই সেইসকলে প্ৰথমে কাৰোবাৰ পৰা ই ৰূপী ল'ব লাগিব, তেতিয়াহে সিহঁতেও ই ৰূপী ব্যৱহাৰ কৰিব পাৰিব। 1 ডিচেম্বৰৰ পৰা দেশৰ ডাঙৰ ডাঙৰ চহৰবিলাকত ই ৰূপীৰ পাইলট টেষ্টিং চলি আছে আৰু কিছুদিন পিছত সমগ্ৰ দেশত ই ৰূপী মুকলি কৰি দিয়া হ'ব। তেতিয়া আমি সকলোৱে ই ৰূপী লেনদেন কৰিব পাৰিম। সো হ'ব পাৰে লাহে লাহে এই সময়ত কাগজৰ টকা একেবাৰে বন্ধ হৈ যাব, তেতিয়া আৰু টকাক ফিজিকেলি অনুভৱ কৰিব নোৱাৰিম। সো বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।